পিটাই দে পিটাই আমি শুটিং চলি আছে আমাৰ দে পিটাই এই পিটাই মূৰে কপলে হাত দি আছে কইনা কান্দি আছে আছে ইয়াতে কইনাৰ বইনা ঘাটো আছে এইটো বইনা এই দুটা বইনা কইনাৰ এইটো হাইচম্বা মেমৰি হাই হাই চ তেওঁৰ এইফালে চ এই আমাৰ চিন্তু আছে প্ৰডাকশ্যন মেনেজাৰ এতিয়া এইটো খুৰী আছে খুৰীহঁতৰ ঘৰত শ্বুটিং কৰি আছোঁ না হাইদা একবাৰ হাইদা কেনে লাগছি হা কি ভাল লাগছি কি বহুত কেৰেক্টাৰটো ভাল লাগছে না তোমাৰ অ' ছাৰ কেৰেক্টাৰটো মনোগ্ৰাহী হৈছে না আপোনাৰ অঁ বঢ়িয়া ঠিকে আছে বোলে তিনিদিনমান ভাতেহে খোৱা নাই ছাৰে যাওক বাকীখিনি কৰি আপোনালোকক দেখি আছো ফাইনেলি আজি 2 নম্বৰ দিন আপোনাৰ পিতাই দে বিদায় শ্বৰ্ট ফিল্মখনৰ আজি দ্বিতীয় দিন আমি শ্বুটিং আৰম্ভ কৰিম বহুত গৰম তথাপিও কৰিবই লাগিব এই ছাৰ আছে অলকেশ আছে মানৱ আছে ফুলমণি আছে ফুলমণিৰ ভিতৰত কাপোৰ পিন্ধি আছে আমি কিছু সময় পিছত শ্বুটিং আৰম্ভ কৰিম এতিয়া তোৰ পাল কি মোৰ পাল বিয়া কাৰ বিয়া তোৰ মই এতিয়া বিয়া নহওঁ আগতে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ মই এতিয়া বিয়া নহওঁ আগতে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ তাৰপিছতে ভাবিম ৰেডি ৰলিং একশ্যন মই এতিয়া বিয়া নহওঁ আগতে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ তাৰপিছতে ভাবিম হ'ব দাদা এতিয়া মানুহ কৰি কি মন নাকটো চাবা মই নাকত চাওঁ চাবা বা চকুত চাবা চাকাক চুলি সিংকে চুলিক গুৰুত্ব দিবা তুমি ডাইলগত গুৰুত্ব দিয়া অ' চুলিংকে তো হেৰি চিজিল কৰি নাকিবা ইয়াতে আগবাৰ কিবা থাকিব আগবাৰ বেলেগ থাকিব চুলি ইনকে আছে অঁ কি দিলা হা ডাইৰেক্ট মোক ক যদি কেতিয়াবা উভতি ধৰ ইংকে দে যদি কেতিয়াবা উভতি ধৰ ভাবিয়ে থাক ইপিনে চুলি পকি মোৰ ডাল ডাল হৈছে এতিয়া বুঢ়া হ'ম ভুগিবলৈ ক'ব লাগিছিল আপুনি তাতে কি হ'ল ৰং কৰিবি কৈ দিয়াচোন এইগিলা দিব নাগে বাছ সেই তেতিয়াৰ পৰা কমপ্লিট বানানটো শুদ্ধকৈ ক'ব পাৰিম তেতিয়া পুৰা ষ্টাইলিন পাইছে কি চিলো তোক কিবা এটা ভাল লাগিছে তোক কিবা এটা ভাল লাগিছে মন মিলিছে বাছ বাছ তাতে ৰাখি দিবা একেলগে দিবা পাৰিবা না তুমি এক কৰি লোৱা একেলগে এটা তাতে তেনেকৈ হাতত দিলাকে বল এতিয়া হাতত দিলে তাৰি লৈ গ'লে এফালে দান মাৰি দিলে মোৰ এবাৰ বল জানে তুমি কেমেৰাটো খালি কৰি দিবি অঁ পাৰিম খাপৰ কালাৰ চাবা আহিব পাৰিব অঁ শুনি গ'লে আৰু কাটকে থৈ এই পুজা নালগে 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 সাতকে বুকিং দে যাব আৰু হয় আন্ধাৰ হৈ আছে বান্দাৰ সময় আছে আৰু যদি চাকৰি নাপায় তেতিয়া কি ৰেডি যাম ৰলি আৰু যদি চাকৰি নাপায় তেতিয়া কি কৰিবি নাপালে নাই এ হ'ব দে অংগনবাড়ী হ'ব পাৰিবি বোলে হাতত ধৰিবা বল এতিয়া ঘৰলৈ যাওঁ বল এতিয়া ঘৰলৈ যাওঁ ৰিহাৰ্চেল কৰিম ৰেডি আৰু যদি তই চাকৰি নাপাৱ তেতিয়া কি কৰিবি নাপালে নাই এ হ'ব দে জাতীয় বিদ্যালয় শিক্ষয়িত্ৰী হ'ব পাৰি বল এতিয়া ঘৰলৈ
লাজ মানে মই ঠাট্টা কৰিছিলোঁ নে নাই অ অ এই বস্তু কাটি ল'ব লাগিব ৰেডি এইখিনি লওঁ যাক লাগি অংগনবাদী চাকৰিটোক লাগি নকওঁ তাতে যাই পেলাই কওঁ ৰেডি ৰলিং একশ্যন আৰু যদি চাকৰি নাপাওঁ তেতিয়া কি কৰিবি নাপালে নাই